মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান একেবাৰে সদায় ব্যৱহাৰ কৰা শব্দ। সেই শব্দকেইটা মই আজি তোমালোকক ইয়াৰ অৰ্থ, ইয়াৰ মিনিং, ইয়াৰ বাক্য ৰচনা কেনেধৰণে কৰে সেইবিলাক মই ইয়াত পুংখানুপুংখভাৱে শিকাম। প্ৰথম শব্দটো ARTIST, আৰ্টিষ্ট। শব্দটো কি বুলি গম পালোঁ আমি? আৰ্টিষ্ট। এই আৰ্টিষ্ট শব্দৰ অৰ্থ ইংৰাজীত আমি ক'ব লাগিব এ পাৰ্চন হু ইজ স্কিল্ড ইন সাম এক্টিভিটিজ, হু ক্ৰিয়েটছ আৰ্ট এটচেট্ৰা। গতিকে আমি কথাটো গম পালোঁ। আৰ্টিষ্ট, এ পাৰ্চন হু ক্ৰিয়েটছ আৰ্টছ, এ পাৰ্চন হু ইজ স্কিল্ড ইন সাম এক্টিভিটিজ। আৰু ইয়াৰ অসমীয়া মিনিংটো হৈছে কি? আমি ইয়াৰ অসমীয়া মিনিংটো কি বুলি গম পাম? বাহৈ, খনিকৰ, আমি শিল্পী হিচাপেও গম পাম ইয়াত। আৰু আমি ইয়াৰ শিল্পী, ইয়াত আমি গান গোৱা শিল্পীজনক নুবুজায় আকৌ। এইটো শিল্পী আমাৰ যিজন বাহৈ, সেই শিল্পীক বুজাব। এতিয়া অসমীয়াত ইয়াৰ অৰ্থটো হ'ব কি? বাহৈ, খনিকৰ, শিল্পী ইত্যাদি। আৰু উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ আমি গ্ৰেট এজন পেইণ্টাৰ, জানো নহয় আমি লিওনাৰ্ড দা ভিঞ্চি ৱাজ এ গ্ৰেট আৰ্টিষ্ট। বুজি পাইছা? ইয়াৰ পিছত আমাৰ যিটো শব্দ, সেই শব্দটো ARTISTE, ই আখৰটো ইয়াত বেছিকৈ আছে। আমি আৰ্টিষ্ট, এই আৰ্টিষ্ট, ইয়াৰ ইটছ ইংলিছ মিনিং ইজ প্ৰফেশ্যনেল ডান্সাৰ, ছিংগাৰ, মিউজিচিয়ান এটচেট্ৰা। ইটছ আছামিজ মিনিং আমি শিল্পী বুলি জানো, যাক হৈছে শিল্পী। আৰু উদাহৰণস্বৰূপে আমি এটা বাক্য যদি লিখোঁ, জুবিন গাৰ্গ ইজ এন আৰ্টিষ্ট। অ'কে, তাৰপিছত আমি আহিলোঁ দ্বিতীয় শব্দটো কমা, COMA, কমা। কমা, ইয়াৰ ইন ইংলিছ ইটছ মিনিং ইজ, in English its meaning is senseless condition of a person. That condition is called comma. বুজি পাইছোঁ? আৰু আমি ক'ব পাৰোঁ উদাহৰণস্বৰূপে আছামিজ, আমি কমা কি বুলি গম পালোঁ? যিটো চেঞ্চলেছ কণ্ডিশ্যন বুলি আমি কওঁ, ইয়াক সংজ্ঞাহীন বুলি কওঁ। এই অৱস্থাটোক আমি কি বুলি কওঁ? সংজ্ঞাহীন অৱস্থা বুলি কওঁ। আৰু উদাহৰণস্বৰূপে আমি এটা বাক্য লিখিব পাৰোঁ, দ্য পেচেণ্ট ইজ ইন কমা, দ্য পেচেণ্ট ইজ ইন কমা। অ'কে, আৰু এটা শব্দ আমি লিখিছোঁ এইখিনিত COMMA, কমা। এই কমাটো আমি সকলোৱে জানো। এইটো কমা আমি কি কৰোঁ? In English its meaning is punctuation mark. আৰু অসমীয়াত আমি কমা বুলিয়ে জানো তাক, নহয়নে? কমা। আৰু আমি এতিয়া যদি এটা বাক্য লিখোঁ, বাক্য কেনেকৈ লিখোঁ? উই শুড ইউজ প্ৰপাৰ কমা ইন এ চেণ্টেন্স। হৈছে? তাৰপিছত আমি আহি গ'লোঁ ডিছকাছ, DISCUS। এই যে ডিছকাছ, এই ডিছকাছৰ যিটো ইংলিছ মিনিং, ইটছ ইংলিছ মিনিং হৈছে কি? এ প্লেট লাইক অবজেক্ট, এ প্লেট লাইক অবজেক্ট ডেট ইজ থ্ৰ'ন ইন স্পৰ্টছ। যিটো অসমীয়াত আমি ব্যৱহাৰ কৰোঁ, আমি অসমীয়াটো ইয়াক ডিছকাছ বুলিয়ে কওঁ। এই ডিছকাছটো হৈছে কি? এখন কাঁহী, যিখন কাঁহী আমি দলিয়াই দিওঁ, আৰু দলিয়াই দি আমি খেলৰ যিবিলাক ইভেণ্ট
ডিছকাছ শ্ব' ইভেণ্টত আমি অংশগ্ৰহণ কৰোঁ আৰু আমি ব্যৱহাৰ কৰিব পাৰোঁ হি বিকেম ফাষ্ট ইন ডিছকাছ থ্ৰ' হি বিকেম ফাষ্ট ইন ডিছকাছ থ্ৰ' বুজি পাইছা কথাটো তাৰ পিছত আহিলে এটা শব্দ DISCUSS ডিছকাছ এই ডিছকাছটো আকৌ ইটছ মিনিং ইন ইংলিছ ইজ কনভাৰ্চেশ্যন আৰু ইয়াত আমি অসমীয়া মিনিং আমি যিটো জানো অসমীয়া মিনিংটো কি হ'ব আলোচনা কৰাটো আমি কি বুলি বুজি পাওঁ ডিছকাছ কৰা বুলি বুজি পাওঁ আৰু ইয়াৰ যিটো উদাহৰণ আমি কি ক'ব পাৰোঁ দে আৰ ডিছকাছিং দ্য প্ৰেজেণ্ট চিটুৱেশ্যন তাৰ পিছৰ শব্দটোলৈ আমি আহিছোঁ পিছৰ শব্দটো হৈছে কি কেনভাছ CANVAS canvas its English meaning is coarse cloth আৰু ইয়াৰ অসমীয়া অৰ্থটো হৈছে কি ডাঠ মোটা কাপোৰ তাৰমানে যিটো মোটা কাপোৰ আমি সেই মোটা কাপোৰটো আমি কি বুলি কওঁ কেনভাছ বুলি কওঁ আৰু এটা বাক্য যদি সাজিব খোজা ইয়াৰ কি হ'ব দিছ পেয়াৰ অফ শ্বুজ ইজ মেড অফ কেনভাছ হৈছে আৰু এটা লাষ্ট ৱৰ্ড CANVAS canvas its English meaning is campaign আৰু ইয়াৰ যিটো অসমীয়া অৰ্থ এই অসমীয়া অৰ্থটো আমি কি বুলি বুজি পাম এইটো ইয়াৰ অসমীয়া অৰ্থটো হৈছে প্ৰচাৰ চলোৱা আমি ইলেকশ্যনত যেতিয়া দেখোঁ যে কেম্পেইন কৰিছে বুলি কওঁ কেনভাছ কৰিছে বুলি কওঁ গতিকে প্ৰচাৰ চলোৱা আৰু আমি ক'ব পাৰোঁ দ্য পিপুল আৰ কেনভাছিং ফৰ ইলেকশ্যন অ'কে এই শব্দকেইটা আজি ইয়াৰ যিটো পাৰ্থক্য এই পাৰ্থক্যটো দেখালোঁ ইয়াৰ পিছত আমি আকৌ কেইযোৰামান শব্দ লৈ তোমালোকৰ মাজলৈ আকৌ আহি আছোঁ থেংক ইউ